বন্ধু বান্ধৱীসকল, আজি আমাৰ হাঁহ লৈ আহিছে। হাঁহৰ মাংস বনাব। সেইটো কেনেকৈ বনাই অলপ দেখাই যাম। ইমান একো বনাব নাজানো, এনেই যি পাৰোঁ তাকে বনাওঁ। বনাই কিনে চাই যাব তেন্তে। এইটো আমাৰ হাঁহ মাংস। আজি হাঁহ বনাব। এইবিলাক মছলা, এইটো হিং, এইটো গোটা ৰচুন দিব 3টা, এইটো আলু, আমাৰ এতিয়া ইয়াত মাংস ঢালিব। আকৌ ৰচুন দিলে অলপ দেৰি ঢাকি দিওঁ, পানীটো অলপ শুকাই যাওক। এতিয়া ঢাকি দিছোঁ। এতিয়া আলু দিওঁ। পানী শুকাই গ'ল, এতিয়া তেল ওলাইছে। হাঁহটো অলপ তেল আছিলে বহুত, তাৰ বাকলিবিলাকৰ, সেইটোৰ কাৰণে এতিয়া তেলবিলাক পূৰা ওলাই আছে বাহিৰত। তেলবিলাক উপঙি আছে। ইয়াত অলপ লৰাই দিওঁ, তলত লাগি গৈছে। দিব লাগিব।
ভালেই লাগিলে খাই কিনে আৰু এইটো মই অকলে বনোৱা নাই ভাইটি আছিলে ভাইটিও অলপ লাগি দিছে জানে বনাবৰ কাৰণে সিও অলপ বনাই দিছে অলপ লাৰি দিছে চবকেইটা মই যেনেকৈ ভিডিঅ' কৰি ৰেকৰ্ড কৰি আছিলোঁ তেনেকৈ সিও অলপ কৰি দিছে সেইটোৱে তেনেকৈ বনালোঁ খালোঁ চবে খালে ভাল লাগিলে খাই কিনে ঠিক আছে তেন্তে এতিয়া ৰাতি 10:30মান বাজিলে আজি ভিডিঅ'টো কৰোঁ আৰু নতুন ব্লগ আনিম ছাপোৰ্ট কৰিব মোক ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কৰি যাব তাৰপিছত শ্বেয়াৰ কৰি দিব ঠিক আছে তেন্তে আৰু নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই